আজিৰ ভিডিঅ'টোত আমি কথা পাতিম প্ৰেম ভাল পোৱাত কিয় সন্দেহৰ বিষয়। প্ৰেমত যেতিয়া সন্দেহৰ সৃষ্টি হয় সেই প্ৰেম বেছি দিন টিকি নাথাকে। সেই প্ৰেমে বিষাদৰ ৰূপ লয়, সেই কথা আপুনিও ভালকৈ জানে। ভালদৰে চলি থকা এটা প্ৰেমৰ সম্পৰ্কক এই সন্দেহেই শেষ কৰি পেলায়। যদি আপুনি এই সমস্যাৰ সন্মুখীন হৈছে, আপোনাকো যদি আপোনাৰ বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ডে সন্দেহ কৰে, তেন্তে এই ভিডিঅ'টো আপোনাৰ সমস্যাটো দূৰ কৰাত সহায় কৰিব। যেতিয়া আপোনাৰ পাৰ্টনাৰে আপোনাক সন্দেহ কৰিবলৈ আৰম্ভ কৰে, তেতিয়া আপুনি কি কৰা উচিত? এই সমস্যাৰ পৰা আপুনি কিদৰে নিজকে উদ্ধাৰ কৰিব? ল'ৰা আৰু ছোৱালী দুয়োটা কেটেগৰীৰ কাৰণে হেল্পফুল আজিৰ এই ভিডিঅ'টো। আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ আপুনি শেষলৈকে চাব। এই ভিডিঅ'টো বনোৱাৰ আমাৰ উদ্দেশ্য হৈছে আপুনি সন্দেহৰ দৰে এই ব্যাধিৰ পৰা যাতে মুক্ত হ'ব পাৰে। প্ৰথমে এটা প্ৰশ্ন আপোনাক কৰিব বিচাৰিছোঁ। এইখিনি হোৱাৰ বাবে চকুৰে আপোন। আপুনি নে আপোনাৰ পাৰ্টনাৰ? আপোনাৰ পাৰ্টনাৰে আপোনাক যে সন্দেহ কৰিছে তাৰ বাবে কেৱল তেওঁৱেই জগৰীয়া নে আপুনি সমানেই জগৰীয়া? গোটেই কথাখিনিৰ বাবে সম্পূৰ্ণ তেওঁক জগৰীয়া নহয়, আপুনি সমানেই জগৰীয়া। আপুনি কিদৰে জগৰীয়া কথাটো মন কৰিব। আপোনাৰ মাজতো হয়তো কিবা কমি আছে, কাৰণ ইমান দিন হোৱাৰ পিছতো আপোনাৰ ভাল পোৱাৰ মাজত আপুনি বিশ্বাস জন্মাব নোৱাৰিলে। আপুনি তেওঁৰ বাহিৰে যে কাৰো কথা নাভাবে, তেওঁক এৰি যে কেতিয়াও আনৰ নহয়, তেওঁক যে আপুনি বিশ্বাসঘাতকতা নকৰে, এইখিনি বিশ্বাস তেওঁৰ মনত জন্মাব নোৱাৰাটো আপোনাৰ ব্যৰ্থতা বুলি আপুনি ধৰি লওক। প্ৰথম কথাটো হৈছে আপোনাৰ মাজত কিবা কমি আছে। এই কথাটো আপুনি মানি ল'বই লাগিব। যদি এইটো মানি লৈ পৰৱৰ্তী কামখিনি কৰে, তেতিয়াহে আপুনি সমস্যাটো ছল্ভ কৰিব পাৰিব। কাৰণ 50% আপোনাৰ দোষ আৰু 50% আপোনাৰ পাৰ্টনাৰৰ দোষ, এইটো মানি আপুনি আগবাঢ়িব লাগিব, তেতিয়াহে ছাকচেছ হ'ব। এই সমস্যাটোৰ সঠিক সমাধান কৰিবলৈ কি কৰিব লাগিব সেই কথাটো ভালকৈ মন কৰক। প্ৰথমে আপুনি আপোনাৰ পাৰ্টনাৰক সম্পূৰ্ণৰূপে বিশ্বাস জগাব লাগিব যে তেওঁৰ অবিহনে মই কাৰো কথা চিন্তা নকৰোঁ, কেতিয়াও তোমাক এৰি আনৰ হৈ নাযাওঁ, তুমিয়ে মোৰ সকলো, এনেধৰণৰ কথা কৈ তেওঁৰ বিশ্বাসৰ জৰিডাল মজবুত কৰি ল'ব লাগিব। মুঠতে যিকোনো প্ৰকাৰে আপোনাৰ প্ৰতি থকা তেওঁৰ পূৰ্বৰ বিশ্বাস ঘূৰাই আনিব লাগিব। দ্বিতীয় কথাটো হৈছে আপুনি বিশ্বাসযোগ্য কথাখিনি কৈ তেওঁৰ মাইণ্ডটোক চেঞ্জ কৰিব লাগিব। এটা কথা মনত ৰাখিব, বিশ্বাসযোগ্য কথা মানে ৰহন সানি এগালমান কৈ তেওঁক বৰিং নকৰিব। কেনেকৈ কি ক'ব লাগিব সেই কথা আপোনাক পৰৱৰ্তী সময়ত কৈ আছোঁ। তৃতীয় কথাটো হৈছে আপুনি সৰু ল'ৰা ছোৱালীৰ দৰে তেওঁক ব্যৱহাৰ কৰিব, একদম সৰলভাৱে, টানকৈ বা কঠুৱা মাতেৰে নহয়, মৰমেৰে। মানে আপুনি তেওঁক বাধ্য কৰাব নোৱাৰিব, তেওঁ নিজেই আপোনাৰ কথাত বিশ্বাস কৰিব লাগিব। নহ'লে তেওঁ আপোনাৰ কামোৰ খাই মানি লোৱাৰ দৰে অভিনয় কৰিব, কিন্তু ভিতৰি ভিতৰি তেওঁৰ সন্দেহ বৃদ্ধিহে হ'ব। এটা কথা আপুনিও জানে, খঙেৰে নোৱাৰা কাম মৰমেৰে কৰিব পাৰি। এতিয়া কথাটো হ'ল আপুনি তেওঁক কেনেকৈ ক'ব কথাখিনি। আপুনি তেওঁক এনেকৈ ক'ব পাৰে, প্ৰেমত সকলোতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল বিশ্বাস। যি বিশ্বাস নকৰে তেওঁ কেতিয়াও ভাল পাব নোৱাৰে। যেতিয়া আপুনি তেওঁক এই কথা ক'ব, তেতিয়া তেওঁৰ মাইণ্ডত এই কথাটো ছেট হৈ যাব। আপোনাৰ পাৰ্টনাৰৰ মনলৈ যেতিয়াই সন্দেহৰ ভাৱ আহিব, তেতিয়াই আপোনাৰ এই কথাটো তেওঁৰ মনলৈ আহিব আৰু সন্দেহৰ ভাৱটো লাহে লাহে নাইকিয়া হৈ আহিব। দ্বিতীয়তে আপুনি ক'ব, মোৰ ওচৰত কেৱল এখনেই হৃদয় আছে, কেইবাখনো হৃদয় নাই যে মই বাৰে বাৰে আনৰ লগত খেলা কৰিম। তোমাৰ দৰে মোৰো এখনেই হৃদয় আছে আৰু তোমাৰ নামেই আছে মোৰ হৃদয়ত, গতিকে সন্দেহ কৰা বন্ধ কৰি আমি সদায় মৰমৰ মাজেৰে আগবাঢ়ো আহা। তৃতীয়তে আপুনি যিটো কথা ক'ব সেইটো অতিকে গুৰুত্বপূৰ্ণ আৰু এই কথাটোত আপুনি ৰিস্ক ল'ব লাগিব, কাৰণ এই কথাটোৱে হয়তো তেওঁৰ মনত আঘাতো দিব পাৰে। আপুনি ক'ব লাগিব, মই বহুত বেয়া, মই বহুত মিছলীয়া, মোক ভাল পাব নালাগে, তুমি আঁতৰি যোৱা মোৰ পৰা। যেতিয়া আপুনি এই কথা ক'ব, তেওঁ ভুলতো দ্বিতীয়বাৰ আপোনাক সন্দেহ নকৰিব, কাৰণ তেওঁ আপোনাক বহুত ভাল পায়, হেৰুৱাব নিবিচাৰে। সেইবাবেইতো সৰু সৰু কথাও তেওঁ সহ্য কৰিব নোৱাৰে। আপুনি কাৰোবালৈ চালেই বা কথা পাতিলেই তেওঁ জ্বলি মৰে, কাৰণ তেওঁ কেতিয়াও আপোনাক আনৰ হোৱাটো নিবিচাৰে, সেইবাবে ইমান সন্দেহ কৰে। যেতিয়া আপুনি মোৰ পৰা আঁতৰি যোৱা বুলি ক'ব, তেতিয়া তেওঁৰ মূৰত এক প্ৰকাৰ সৰগী ভাঙি পৰিব। এই কথা কোৱাৰ পিছত আৰু তেওঁ দুনাই কেতিয়াও আপোনাক সন্দেহ নকৰিব, কৰিলে ভিতৰি ভিতৰি কৰিব, কিন্তু আপোনাক হেৰুৱাৰ ভয় মনে মনে থাকিব আৰু লাহে লাহে একেবাৰে সেই সন্দেহ দূৰ হৈ যাব। লাহে লাহে আপোনালোকৰ বুজাবুজি আকৌ বাঢ়িবলৈ আৰম্ভ কৰিব, আপোনাক তেওঁ বুজিবলৈ যত্ন কৰিব। এটা কথা মনত ৰাখিব, আপোনালোকৰ সন্দেহে চূড়ান্ত পৰ্যায়, তেতিয়াহে এই কথা ক'ব। পৰাপক্ষত এই কথাটো নোকোৱাকৈ প্ৰব্লেমটো ছল্ভ কৰিবলৈ চাব, কাৰণ কিছুমানৰ জেদ বহুত বেছি থাকে, খং বেছি থাকে। আপুনি তেনেকৈ ক'লে তেওঁৰ খং উঠি বা সৰু নহওঁ বুলি ভাবি আপোনাক সঁচাই এৰি দিব পাৰে। গতিকে এই কথাটো পৰিস্থিতি সাপেক্ষেহে আপুনি ক'ব। শেষত আপোনালৈ এটা অনুৰোধ, ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱী ৰিলেটিভক শ্বেয়াৰ কৰক, যাতে কেতিয়াও সন্দেহৰ বলি হৈ এটা সম্পৰ্ক শেষ কৰিবলগীয়া নহয়।
আশা কৰিম ভিডিঅ'টো চাই আপুনি ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰক আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ ধন্যবাদ